Hello everyone, নমস্কাৰ মই লুনা দেৱী আপোনালোকৰ মোৰ ইউটিউব চেনেল আইডলনালে সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ পৰাই ভাবি আছিলোঁ ব্লগ বনাম বুলি, কাৰণ মোৰ এইটো এটা সপোন আছিলে, কিন্তু তেনেকৈ মই সময় সুবিধা মিলাব পৰা নাছিলোঁ আৰু সেয়েহে বনোৱা হোৱা নাছিলে। কিন্তু যোৱা কালি আৰু পৰহিৰ পৰাই মোৰ মনত এটা কথাই বিন্ধি আছে, সেইটো হৈছে আমি যে বহুত কিবা কিবি কৰিম নকৰিম এইবোৰ যে সপোন দেখি থাকোঁ বা এইবোৰ প্লেন বনাই থওঁ, কিন্তু সেইবোৰ হয়তো কিছুমান কাৰণত কেতিয়াবা কৰাই নাযায় বা কেতিয়াবা কৰা হয়, কিন্তু কেতিয়াবা বহুত দেৰিকৈ কৰা যায় হয়নে। কিন্তু এই খন্তেকীয়া জীৱনটোত কেতিয়া কি হৈ যায় কোনেও ক'ব নোৱাৰে। গতিকে আমি যিবোৰ কৰিম বুলি ভাবোঁ বা ভবা যায় সেইবোৰ কৰি পেলোৱাটো উচিত নহয়নে বাৰু। আৰু সেইকাৰণে মই মোৰ ফাৰ্ষ্ট ব্লগটো আজি ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰি দিলোঁ। গতিকে আজি হৈছে 23 আগষ্ট, ছানডে হয় আৰু এতিয়া দিনৰ 11টা বাজিছে। আৰু মোৰ আজিৰ ভিডিঅ'টোৰ টাইটেলটো দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কিহৰ লগত জড়িত। গতিকে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় আৰু আপোনালোকৰ সহায় হোৱা যেন পায়, তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেন্তে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু মই হোষ্টেলত থাকোঁ আৰু বৰ্তমান সময়ত মই শিলচৰত আছোঁ, আৰু গতিকে আজিৰ ভিডিঅ'টোত মই যিখিনি দেখাম বুলি কৈছোঁ সেইখিনি দেখুৱাৰ লগতেও দিনটোত মই কি কি কৰোঁ নকৰোঁ, হোষ্টেলত কেনেকৈ থাকোঁ, কেনেকৈনো কটাওঁ, সেই গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ফাৰ্ষ্ট অফ অল আজি মই ৰাতিপুৱা 8টা বজাত উঠিলোঁ। উঠি অলপ কিবা লিখিবলগীয়া আছিলে, সেইখিনি মই লিখিলোঁ। তাৰপাছত ব্ৰেকফাষ্ট কৰিলোঁ, আৰু ব্ৰেকফাষ্টত হোষ্টেলত আজি যিহেতু ছানডে হয়, চ' আমাৰ ইয়াত পুৰি চব্জি দিয়া হয়, পুৰি চব্জি লাল চাহ। আৰু এই পুৰি চব্জিটো বহুত বেছি টেষ্টি হয়, দাদাহঁতে খুব ধুনীয়াকৈ বনায়, আমাৰ কুক দাদাহঁতে। আৰু আমি এই ছানডেটোলৈ ৱেইট কৰি থাকোঁ কেতিয়ানো পুৰি চব্জি খাবলৈ পাম, কাৰণ হোষ্টেলত থাকোঁ ন, এনি টাইম খাওঁহে লাগি থাকে। চ' গতিকে মই আপোনালোকক দেখাইছোঁ কেনেকুৱা পুৰি চব্জি বনাই, চাই লওক। চ' আজি মোৰ ফাৰ্ষ্ট টপিকটো হেয়াৰৰ লগত ৰিলেটেড হয়। যিহেতু বৰ্তমান সময়ত হেয়াৰ ষ্ট্ৰেইটনিং, স্মুথনিং, কেৰাটিন ট্ৰিটমেণ্ট এইকেইটা খুব তিনিটা কমন টপিক হৈ গৈছে, চবেই মেক্সিমামে কৰে। কিন্তু কৰিলেও কি হয়, কেতিয়াবা কনফিউজড হয় কোনটো কৰা যাব, কি চুলিৰ কাৰণে কোনটো কৰা যাব, বা ষ্ট্ৰেইটনিং আৰু স্মুথনিঙৰ মাজত ডিফাৰেঞ্চ কি। কিন্তু মোৰে কেইদিনমান আগলৈ মোৰ নিজৰে কনফিউজ আছিলে, চ' মই কৈছোঁ কি হয় ভালদৰে জনা নাযায়। চ' যিহেতু মই বৰ্তমানলৈ চাৰিবাৰৰ ভিতৰত 2বাৰ মই ষ্ট্ৰেইট কৰিলোঁ আৰু 2বাৰ মই ৰিবণ্ডিং কৰিলোঁ, আৰু ৰিচেণ্টলি মই 5 দিনৰ আগত হেয়াৰ স্মুথনিং কৰিছোঁ। গতিকে সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ত' ফাৰ্ষ্ট অফ অল মই হেয়াৰ ষ্ট্ৰেইটনিঙৰ বিষয়ে ক'ম। চ' হেয়াৰ ষ্ট্ৰেইটনিং বেচিকেলি হৈছে হেয়াৰটো ষ্ট্ৰেইট কৰা, যিটো আমি পিন ষ্ট্ৰেইট হেয়াৰ বুলি কওঁ। তাত চুলিটো খালি ষ্ট্ৰেইট হ'ব, পূৰা ষ্ট্ৰেইট হ'ব, তাত কোনো ধৰণৰ কাৰ্ল নাথাকে, ষ্ট্ৰেইট হ'ব। আৰু ইয়াতে 2টা ক্ৰীম ইউজ কৰে, এটা হৈছে হেয়াৰ ষ্ট্ৰেইটনিং ক্ৰীম আৰু ছেকেণ্ডটো হৈছে হেয়াৰ নিউট্ৰেলাইজিং ক্ৰীম। চ' হেয়াৰ ষ্ট্ৰেইটনিঙৰ প্ৰচিডিঅ'ৰটো হৈছে, ফাৰ্ষ্টতে যেতিয়া আপুনি পাৰ্লাৰত যাব, তেতিয়া তেওঁলোকে চুলিটো ভালদৰে ধুব, এটা শ্বেম্পু ইউজ কৰিব, শ্বেম্পু ইউজ কৰি চুলিটো ভালদৰে ৱাশ্ব কৰিব, আৰু ৱাশ্ব কৰাৰ পিছত ব্ল' ড্ৰায়াৰ ইউজ কৰি চুলিটো শুকাব। আৰু শুকোৱাৰ পিছত নেক্সট ষ্টেপটো হৈছে চুলিটো কেইবাটাও এনেকুৱা সৰু সৰু ষ্ট্ৰেইনত ভাগ কৰি তেওঁলোকে তাত হেয়াৰ ষ্ট্ৰেইটনিং যিটো ক্ৰীম হয় সেইটো এপ্লাই কৰিব, আৰু সেই ক্ৰীমটো 40-45 মিনিটছ তেনেকৈ ৰখাই থ'ব সানি পিনে। তাৰপিছত আকৌ হেয়াৰটো ৱাশ্ব কৰিব, ৱাশ্ব কৰাৰ পিছত আকৌ শুকুৱাব, শুকাই পিনে চুলিটো আকৌ তেনেকৈ সৰু সৰু ভাগত ভাগ কৰি পিনে তাত ষ্ট্ৰেইটনাৰ ইউজ কৰি চুলিটো ষ্ট্ৰেইট কৰিব। আৰু ষ্ট্ৰেইট কৰাৰ পিছত লাষ্টত যিটো ছেকেণ্ড ক্ৰীম হয় নিউট্ৰেলাইজিং ক্ৰীম, সেইটো এপ্লাই কৰিব। আৰু নিউট্ৰেলাইজিং ক্ৰীমটোৰ ফাংচনেই হৈছে এইটো যে যিটো আমি ষ্ট্ৰেইট কৰিলোঁ, ষ্ট্ৰেইট কৰা হ'ল, সেই ষ্ট্ৰেইটনিংটো নিউট্ৰেলাইজিং ক্ৰীমটোৱে ধৰি ৰাখে, যাতে চুলিটো ষ্ট্ৰেইট হৈ থাকে। অ'কে, ত' তাৰপিছত আকৌ 30-35 মিনিটছৰ পিছত চুলিটো আকৌ ৱাশ্ব কৰিব, ৱাশ্ব কৰাৰ পিছত কমপ্লিট প্ৰচিডিঅ'ৰ কমপ্লিট হ'ব আৰু চুলিটো ষ্ট্ৰেইট হৈ গ'ল। সেইটোৱে হৈছে ষ্ট্ৰেইটনিং। চ' নেক্সটটো হৈছে হেয়াৰ স্মুথনিং, যিটো মই 4 দিন আগত কৰিছোঁ। চ' হেয়াৰ স্মুথনিং মই এইটো কাৰণে কৰিলোঁ, মই ইয়াৰ আগতে 2019 অক্টোবৰ মাহত মই হেয়াৰ ষ্ট্ৰেইট কৰিছিলোঁ, আৰু তেতিয়া তাৰপাছৰ পৰা মই একচুৱেলি ভালকৈ কেয়াৰ লোৱা বাদ দিলোঁ, আৰু সেইকাৰণে মোৰ বহুত চুলি সৰা হ'ল আৰু গোটেই চুলিটো ৰাফ হৈ গ'ল। আইনাত দেখিলে নিজকে বহুত খং উঠে চুলিগাল দেখিলে। তাৰপিছত মই সেইকাৰণে সুধিলোঁ পাৰ্লাৰত, তেওঁলোকে মোক ক'লে তুমি স্মুথনিং কৰা, সেইকাৰণে মই স্মুথনিং কৰিলোঁ। চ' যেতিয়া মই গৈছিলোঁ ফাৰ্ষ্ট পাৰ্লাৰলৈ যিদিনা, ত' তেওঁলোকে ফাৰ্ষ্টতে মূৰটো ধুয়ে গৈছোঁ ইয়াতে বাৰু, তথাপি আকৌ এবাৰ হেয়াৰ ৱাছ কৰিলে, ভাল এটা শ্বেম্পু ইউজ কৰি পিনে।
তাৰপিছত তেওঁলোকে সেই স্মুথনিং ক্ৰীমটো ফাৰ্ষ্টতে এপ্লাই কৰিলে, চুলিটো এনেকৈ ভাগত ভগাই লৈ পিনে স্মুথনিং ক্ৰীম এপ্লাই কৰিলে আৰু সেইটো 30-35 মিনিটৰ পিছত ৱাছ কৰিলে। ৱাছ কৰাৰ পিছত দেন নেক্সট ক্ৰীমটো ইয়াত মই ক'বলৈ পাহৰি গৈছিলোঁ, স্মুথনিঙত 3টা ক্ৰীম ইউজ কৰে, অ'কে। চ' নেক্সট যিটো ছেকেণ্ড ক্ৰীম সেইটো এটা হেয়াৰ মাস্ক আছিলে, সেইটো এপ্লাই কৰিলে আৰু সেইটো মোৰ 20-25 মিনিটৰ পিছত সেইটো ৱাছ কৰি দিলে হা। আৰু সেইটো লগোৱাৰ পিছত চুলিটো বহুত বেছি মানে ছফ্ট হৈ গৈছিলে। তাৰপিছত সেই ছেকেণ্ড ক্ৰীমটো এপ্লাই কৰাৰ পিছত ধুই লোৱাৰ পিছত চুলিটো শুকুৱাই পিনে তাৰপিছত সেইটো আকৌ চুলিটো ষ্ট্ৰেইট কৰিলে, ষ্ট্ৰেইটনাৰ ইউজ কৰি প্ৰেছ কৰিলে চুলিটো আৰু চুলিটো ষ্ট্ৰেইট হ'ল। তাৰপিছত নেক্সটটো হৈছে লাষ্টত যিটো আমাৰ নিউট্ৰেলাইজিং ক্ৰীম 3 নম্বৰ ক্ৰীম, সেই 3 নম্বৰ ক্ৰীমটো এপ্লাই কৰিলে আৰু সেইটো এপ্লাই কৰি 30 মিনিটছৰ পিছত আকৌ হেয়াৰটো ৱাছ কৰি দিলে। তাৰপিছত আকৌ হেয়াৰটো ৱাছ কৰাৰ পিছত চুলিটো মানে প্ৰচিডিউৰটো কমপ্লিট হৈ গ'ল। তাৰপিছত মই চুলিটো চালোঁ, বহুত বেছি ছফ্ট হ'ল। গতিকে মেইনলি এতিয়া মানে ষ্ট্ৰেইটনিং আৰু স্মুথনিঙৰ মেইন ডিফাৰেঞ্চটো এইটোৱেই, সদায় কৰাৰ আগত এবাৰ পাৰ্লাৰত কনচাল্ট কৰি ল'ব আৰু কাৰ কি চুলিটোৰ ওপৰত ডিপেণ্ড কৰি মানে ভিত্তি কৰি আমি কৰা উচিত, বা যি আমি যোনে যি ক'লে সেইটোকে আমি কৰিব নালাগে, কাৰণ চুলিটোৰ ওপৰত ডিপেণ্ড কৰে ন কাৰ কেনেকুৱা কি, তো সেইটোৱে মানে উল্টাই ক্ষতিহে কৰিব পাৰে, অ'কে। চ' ভালদৰে সেইকাৰণে চাই ল'ব। আৰু এতিয়া মেইন ডিফাৰেঞ্চটো এইটোৱেই, ষ্ট্ৰেইটনিঙত 2টা ক্ৰীম ইউজ কৰে আৰু স্মুথনিঙত 3টা ক্ৰীম ইউজ কৰে। আৰু ষ্ট্ৰেইটনিঙত চুলিটো ষ্ট্ৰেইট হ'ব, যিটো পিন ষ্ট্ৰেইট হেয়াৰ, চুলিটো পূৰা ষ্ট্ৰেইট হ'ব। আৰু স্মুথনিঙত চুলিটো 75% ষ্ট্ৰেইট হ'ব, পূৰা মানে কমপ্লিট ষ্ট্ৰেইট নহয়, অ'কে। চ' এইটোৱে কি কৰিব, চুলিটোক এটা নেচাৰেল লুক দিব আৰু চুলিটো বহুত ছফ্ট হ'ব, স্মুথ হ'ব আৰু চিল্কি শ্বাইন মানে গোটেইখিনি আৰু ভাল লাগে, মানে ভাল হ'ব মানে, অ'কে। চ' শেষৰটো হৈছে কেৰাটিন হেয়াৰ ট্ৰিটমেণ্ট। আৰু কেৰাটিনটো হৈছে আমাৰ এটা অতি এচেঞ্চিয়েল হেয়াৰ প্ৰ'টিন হয়। আৰু কেৰাটিন ট্ৰিটমেণ্টটো কৰি মানে যেতিয়া চুলিৰ অৱস্থা বহুত বেছি বেয়া হৈ যায়, নাইবা এনেও কৰিব পাৰে। আৰু কেৰাটিন ট্ৰিটমেণ্ট কৰাৰ পিছত চুলিটো হেল্ডি হয়, শ্বাইন কৰে আৰু স্মুথ হয়। আৰু বৰ্তমানলৈ মই সেই কেৰাটিন ট্ৰিটমেণ্টটো লোৱা নাই, কিন্তু মই দেখিছোঁ আৰু যদি মই ভৱিষ্যতে কৰোঁ তেন্তে নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেই গাইজ অলপ কাম আছিলে, কামখিনি কৰি আহিলোঁ, কাপোৰ ধুলোঁ অলপ, যিহেতু আজি ছানডে হয় আৰু ৰুমটো অলপ চাফা কৰি আহিলোঁ। তো এতিয়া আজি মোৰ যিটো নেক্সট টপিকটো সেইটো মই আৰম্ভ কৰিব ওলাইছোঁ। এটা এপ আছে, এপটোৰ নাম আছে পাৰ্পল, আৰু এইটো নাইকাৰ দৰে হয়, ইয়াতো বিউটি প্ৰডাক্টছ পোৱা যায় ভাল ভাল। গতিকে তাত এটা ব্ৰেণ্ড আছে, ব্ৰেণ্ডটোৰ নাম আছে গুড ভাইবছ, আৰু তাৰে পৰা মই অলপ প্ৰডাক্টছ অৰ্ডাৰ কৰিছিলোঁ আৰু সেইখিনি মই লাষ্ট 6 দিনৰ পৰা ইউজ কৰি আছোঁ আৰু মই ইউজ কৰি ভাল পাইছোঁ। গতিকে সেই মই প্ৰডাক্টছখিনি আপোনালোকৰ আগত মই ৰিভিউ দিব খুজিছোঁ। যদি আপোনালোকেও ইউজ কৰিব বিচাৰে তেন্তে এপটোত গৈ অৰ্ডাৰ কৰিব পাৰে আৰু ইউজ কৰি চাব পাৰে। তেন্তে আহকচোন চাওঁ। তো ফাৰ্ষ্টতে হ'ল এইটো গুড ভাইবছৰ পাপায়া ব্ৰাইটেনিং ফেচ ৱাছ এইটো। চ' এই ফেচ ৱাছটো যিহেতু পাপায়া ভিটামিন এ, চি, কে ৰিচ হয় আৰু লগতে ইয়াতে এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি আছে আৰু ই স্কিনটো ক্লিন কৰাৰ লগতে স্কিনটো ব্ৰাইট কৰে আৰু ভাল লাগিছে ইউজ কৰি পিনে। আৰু মোৰ স্কিনটো আপোনালোকে দেখিব পাৰিছে, ইয়াতে বহুত দাগ হৈছে এইবোৰ, আৰু ইয়াতে ডাঙৰ ডাঙৰ 2টা পিম্পলছ হৈছিলে প্ৰডাক্টখিনি অহাৰ আগত, আৰু মই এইখিনি ইউজ কৰাৰ পিছত পিম্পলটো নাইকিয়া হৈছে আৰু এই দাগখিনি লাহে লাহে কমিছে। গতিকে আহকচোন চাওঁ। ফেচ ৱাছটো ইউজ কৰিম, আপোনালোকক দেখাইছোঁ। ইয়াতে মই অলপ লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ মুখ আৰু নাকত আপোনালোকে ইউজ কৰিব। চ' আপোনালোকে দেখিবলৈ পাইছে এই ফেচ ৱাছটো ঘঁহি উঠাৰ পিছত যেতিয়া মুখখন ধুব, স্কিনটো ইমান বেছি ফ্ৰেছ লাগিব আপোনাৰ, আৰু লগতে স্কিনটো বহুত বেছি গ্ল' কৰে। এইটো সমানে মুখ আৰু নেকত ভালদৰে, ডিঙিটো ধুনীয়াকৈ এপ্লাই কৰিব আৰু অলপ টাইম মাছাজ কৰিব। চ' সেনেকৈ আৰু ডিঙিটো ধুনীয়াকৈ লগাব, ডিঙি আৰু হাতটো লগাব পাৰে। চ' মই এতিয়া মুখখন ধুই আহিছোঁ, তাৰপিছত চাই থাকক। সেই গাইজ, চ' মই মুখখন ধুই আহিলোঁ।
ভাল লাগিছে, বহুত ফ্ৰেছ লাগিছে। দাগখিনি যাব আৰু লাহে লাহে। ভাল লাগে ফেচ ৱাছটো ইউজ কৰাৰ পিছত বহুত বেছি ফ্ৰেছ ফিল হয় আৰু লগতে স্কিনটো মানে বহুত গ্ল' কৰে, ভাল লাগে। চ' এইটো হ'ল পাপায়া ফেচ ৱাছ, গুড ভাইবছৰ পাপায়া ফেচ ৱাছ। চ' নেক্সট প্ৰডাক্টটো হৈছে এইটো গুড ভাইবছৰ ৰ'জ গ্ল' ট'নাৰ। ইয়াতে 200 ml আছে আৰু এইটো মোৰ যিহেতু স্কিনটো অইলি হয়, চ' সেইকাৰণে মই এইটো ল'লোঁ। চবেই নিজৰ স্কিনৰ ওপৰত ডিপেণ্ড কৰি বেলেগ বেলেগ ইয়াৰ আছে প্ৰডাক্ট, সেইবোৰ ল'ব পাৰে ট'নাৰ। চ' এইটো মানে স্কিনটো যিটো অইল থাকে সেইটো ৰিমুভ কৰাৰ লগতে ডাৰ্ক এইবোৰ ৰিমুভ কৰে আৰু স্কিনটো এটা ফ্ৰেছ লুক দিয়ে আৰু লগতে স্কিনটো গ্ল' কৰে। চ' মই এতিয়া কটন ইউজ নকৰোঁ, এনেকৈ ইউজ কৰি দেখাই দিছোঁ। মই কটন ইউজ কৰা নাই বৰ্তমান, জাষ্ট ইউজ কৰি দেখাই দিছোঁ। আৰু আপোনালোকে এইটো মুখ ধুই আহি ইউজ কৰিব পাৰে ট'নাৰটো। মুখখন ধুনীয়াকৈ ফেচ ৱাছ কৰি ধুই আহি ট'নাৰ ইউজ কৰিব পাৰে, ধুনীয়াকৈ ডিঙি আৰু মুখত সানি ল'ব। আৰু যদি চেৰাম বা মইশ্চাৰাইজাৰ সনাৰ আগতো ট'নাৰ ইউজ কৰিব পাৰে। চ' হৈ গ'ল মোৰ ট'নাৰ চ' ট'নাৰটো ভাল লাগে দেই, মই ইউজ কৰি বহুত ভাল পাইছোঁ দেই। চ' মোৰ নেক্সট প্ৰডাক্টটো হৈছে গুড ভাইবছৰ ৰ'জ হিপ ৰেডিয়েণ্ট গ্ল' ফেচ চেৰাম। ইয়াৰ বহুতকেইটা চেৰাম আছে দেই, এণ্টি অক্সিডেণ্ট, দেন টি3 অইল, মালবেৰী, বহুত ধৰণৰ চেৰাম আছে। আপোনালোকে নিজৰ স্কিনটোৰ ওপৰত ডিপেণ্ড কৰি কিনি ল'ব পাৰে। আৰু এইটো মই 10 ml অৰ্ডাৰ দিছোঁ অনলি, কাৰণ মই ফাৰ্ষ্ট টাইমৰ কাৰণে ইউজ কৰিছোঁ, গতিকে মই ফাৰ্ষ্ট ইউজ কৰি চাওঁ কমকৈ, যদি ভাল পাওঁ মই আকৌ অৰ্ডাৰ দিম। কিন্তু মই ভাল পাইছোঁ এইটো ইউজ কৰি। চ' এইটো অইলৰ নিচিনা হয়, কিন্তু এনেকুৱা নহয় মানে কি অইলি স্কিন হোৱাৰ কাৰণে অইল ইউজ কৰিব নোৱাৰি। একচুৱেলি এইটো ইউজ কৰাৰ পিছত মুখলৈ যেতিয়া মাছাজ কৰা যায় তেতিয়া এইটো ভালদৰে এবজৰ্ব হৈ যায় আৰু শুকাই যায়, স্কিনটো অইলি হৈ নাথাকে। আৰু গতিকে স্কিনটো অইলি হৈ নাথাকে। আৰু মই এইটো মেইনলি ৰাতি খোৱাৰ টাইমত ইউজ কৰোঁ, দিনত ইমান ইউজ তেনেকৈ নকৰোঁ। দিনত দুবাৰকৈ ইউজ কৰিব পাৰে, মৰ্ণিং এবাৰ আৰু ৰাতি এবাৰ। চ' ইয়াতে এটা ড্ৰপাৰ আছে এইটো, আৰু এইটো হয় চিৰামটো। এনেকৈ 2 to 3 drops আৰু ডিঙিটো ল'ব পাৰে, ইচ্ছা কৰিলে খাব পাৰে। তাৰপাছত আঙুলিৰ যিটো টিপ হয়, আঙুলিৰ টিপটো দি পূৰা মাছাজ কৰিব লাগে এনেকৈ। তো যিহেতু আপোনালোকে দেখিছে এইটো অকণ অইলৰ নিচিনা, যিহেতু স্কিনটো বহুত গ্ল' কৰে, এই অইলখিনি এবজৰ্ব নোহোৱালৈ এনেকৈ আঙুলিৰ টিপটো দি মাছাজ কৰিব লাগিব। ডিঙি যদি লগাইছে ডিঙিটো এনেকৈ মাছাজ কৰিব। মোৰ এই পিম্পলছখিনি লাহে লাহে নাইকিয়া হৈছে আৰু জলদি দাগখিনি গুচি গ'লে হয়। ভালদৰে মাছাজ কৰিব। চ' চেৰামটো ইউজ কৰা হৈ গৈছে, তেলটো শুকাই গৈছে, এতিয়া কোনো ধৰণৰ অইল নাই মুখত, ড্ৰাই হৈ গৈছে স্কিনটো আৰু স্কিনটো গ্ল' কৰিছে। চ' এই চেৰামটো ইউজ কৰি মই ভাল পাইছোঁ।
আপোনালোকে ইউজ কৰিব পাৰে নিজৰ স্কিনটোৰ ওপৰত চাই কোনটো ইউজ কৰিব চাই ল'ব তাৰপিছত হ'ল থাৰ্ড প্ৰডাক্টটো হ'ল এইটো চেৰি ব্লজম হাইড্ৰেটিং হেণ্ড ক্ৰীম আৰু এইটো যিহেতু এতিয়া হাত মানে ফ্ৰিকুৱেণ্টলি ধুই থকা যায় হেণ্ড ৱাছ কৰি থকা যায় আৰু চেনিটাইজাৰবোৰ ইউজ কৰি থকা যায় গতিকে হাতখন বহুত ড্ৰাই হৈ থাকে গতিকে এইটো হাইড্ৰেটিং ক্ৰীম হয় আৰু এইটোৰ স্মেলটো বহুত বেছি ধুনীয়া হয় ভাল লাগে বহুত ভাল লাগে তো এইটো এনেকৈ মই ইউজ কৰি ভাল পাইছোঁ মানে এনেকুৱা ন কিবা এটা ইউজ কৰিলে গোন্ধটো যদি ভাল হয় লগাই ভাল লাগে ন অলপ টাইমৰ কাৰণে যদি স্মেলটো থাকে ভাল লাগে ইউজ কৰি বেছি ফ্ৰেছ ফিল হয় তো এই ক্ৰীমটো মই ইউজ কৰি ভাল পাইছোঁ হেণ্ড ক্ৰীমটো চ' আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু ইউজ কৰিব পাৰে আৰু লাষ্টত আৰু এটা দিছিলে এইটো বাৰু ফ্ৰী আহিছিলে ইয়াতে পমেগ্ৰেনেট ব্ৰাইটেনিং ফেচ স্ক্ৰাব এইটো মই ইউজ কৰা নাই আজি এতিয়ালৈ কৰিম বাৰু পিছত টিকলি হয় মৰম লগা হয় চ' এইখিনিয়ে আছিলে আজি মোৰ প্ৰডাক্টছৰ ৰিভিউখিনি চ' মই এই প্ৰডাক্টছখিনি ইউজ কৰি বহুত ভাল পাইছোঁ আৰু আজিৰ সৈতে 7 দিন হৈছে ত' ভাল লাগিছে আৰু বাকী ইউজ কৰি চাওঁ এই দাগখিনি যায় নে নাই বাকী স্কিনটোতো মই মানে গ্ল' যে হৈছে সেইটো মই নিজে মানে প্ৰমাণ পাইছোঁ ভাল হৈছে ব্ৰাইট হৈছে আৰু লগতে যিটো মোৰ অইলি স্কিন হয় ন মোৰ অইলটো মানে লাহে লাহে কমিছে অইল কণ্ট্ৰল হৈছে চ' এইখিনিয়ে আছিলে চ' এতিয়া মই অলপ কাম কৰিম কাম আছে কামখিনি কৰি উঠি লাঞ্চ কৰিম তাৰপিছত অলপ ৰেষ্ট কৰিম আৰু সিমানেই আৰু সেনেকৈয়ে চলি থাকিব দিনটো আকৌ ৰাতি হ'ব সেয়াই আৰু খোৱা বোৱা পঢ়া শুনা এইবোৰে কৰি থাকিব লাগিব তো এইখিনিতে এটা সৰু হেল্থ টিপ দিওঁ এইটো এনেও চবেই জানেই তথাপিও যিহেতু বহুত বেছি গৰম সেইকাৰণে অলপ পানী বেছিকৈ খাবলৈ যত্ন কৰিব এটলিষ্ট 2 to 3 লিটাৰ্ছ দিনত খাবলৈ চেষ্টা কৰিব তাতছে বাৰু বেছিয়ে খাব লাগে তথাপিও ন পানী যিমানে বেছি খোৱা যায় স্কিন সিমানেই ভাল হয় মই মাজতে পানী খোৱা বহুত বাদ দিছিলোঁ মানে কি আৰু নাখাওঁ তেনেকৈ সেইকাৰণে ইমান পিম্পলছ হৈছিলে গোটেই স্কিন আৰু চুলিও মানে সেইকাৰণে মানে হ'ব পাৰে আৰু পানী খালে স্কিন বহুত গ্ল' হয় তো পানী খাব অ'কে চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু যদি কিবা সহায় হোৱা যেন পালে তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই